Hello viewers, Rigamis Assamese channelলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকলৈ লৈ আহিছো এটা ৰেচিপিটোৰ নাম হৈছে নামচিং অৰ্থাৎ শুকান মাছ। শুকান মাছ নামচিং কেনেকৈ বনাব পাৰি সহজ পদ্ধতি মই আজি দেখাম আপোনালোকক। চাওচোন আহক। নামচিং বনাবৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীখিনি হৈছে এয়া জলকীয়া, নহৰু, আদা, ধনিয়া পাত, বিলাহী, পিয়াজ 3টা আৰু এয়া হৈছে নামচিং। আমি প্ৰথমতে বিলাহীখিনি স্কোৱাৰ সাইজত কাটি লৈছোঁ। বিলাহীখিনি কটা হৈ গৈছে। তাৰপিছত আমি পিয়াজখিনি কাটি ল'ম নিজৰ জোখত। তাৰপিছত আমি পিয়াজখিনি নিজৰ জোখত কাটি লৈছোঁ। পিয়াজখিনি আমি দীঘলে দীঘলে কাটি লৈছোঁ। পিয়াজ, নহৰু, আদা, বিলাহী গোটেইখিনি কটা সম্পূৰ্ণ হৈ গ'ল। কেৰাহীখন গৰম হৈছে। তাৰপিছত আমি তেল ঢালিছোঁ। তেলখিনি গৰম হৈছে। আমি পিয়াজখিনি দিছোঁ। পিয়াজখিনি ৰঙা নোহোৱালৈকে আমি ভালদৰে ভাজি থাকিম। আদা দিছোঁ। আদাখিনি আৰু পিয়াজখিনি ভালদৰে মিলাই আছোঁ। আমি প্ৰয়োজন অনুসাৰে এচামুচ হালধি ব্যৱহাৰ কৰিছোঁ। প্ৰয়োজন অনুসাৰে আমি নিমখ ব্যৱহাৰ কৰিছোঁ। এয়া আমি 5-10 মিনিটমান আদা নহৰু মিশ্ৰণখিনি ভালদৰে কেৰাহীত ভাজি আছোঁ। বিলাহী, জলকীয়া, আদা নহৰু মিশ্ৰণখিনি ভালদৰে মিহলাই আছোঁ। নামচিঙত সাধাৰণতে জ্বলাটো অকণমান বেছি হ'লে ভাল হয়, সেইবাবে মই জলকীয়া অলপ সৰহকৈ ব্যৱহাৰ কৰিছোঁ। এয়া বিলাহীখিনি আধা সিজা হ'বলৈ লৈছে। অলপ অলপ সিজা ভাৱ আহিছে। তাৰপিছত আমি নামচিংখিনি ইয়াত মিহলাই দিম। এয়া আমাৰ গোটেই নামচিংখিনি ইয়াত মিলাই দিছোঁ। নামচিং হৈছে মিচিংসকলৰ এটা ৰেচিপি, মানে খুন্দনাত খুন্দি শুকাই ৰখা হয় আৰু 4-5 মাহমান ৰখি থোৱা হয়। আমি 5-10 মিনিটৰ মূৰে মূৰে মিশ্ৰণখিনি লৰাই আছোঁ যাতে লাগি নধৰে কেৰাহীত, আৰু তাৰপিছত ঢাকনি দি অকণমান সিজিবলৈ দিছোঁ। নামচিং হৈছে মিচিংসকলৰ জনপ্ৰিয় ৰেচিপি। খাইতো সকলোৱে ভাল পাবই, কাৰণ ইমান ধুনীয়াকৈ আমি বনাইছোঁ। ইমান যে ধুনীয়া হৈছে আপোনালোকেও দেখিবলৈ পাইছে। কালাৰটো বৰ ধুনীয়া হৈ পৰিছে। এয়া আমাৰ নামচিংখিনি প্ৰায় হৈ গৈছে। তাৰপিছত আমি ধনিয়া যোগ কৰিছোঁ কেইডালমান। এয়া আমি ধনিয়া দি দিছোঁ। ধনিয়া আৰু নামচিংখিনি ভালদৰে মিলাই লৈছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে নামচিং ৰেডি হৈ গ'ল। মই এটা পাত্ৰত নামচিং ৰাখিছোঁ। আপোনালোকেও এনেকৈ সহজ পদ্ধতিত ঘৰতে নামচিং বনাব পাৰিব, যিহেতু মিচিংসকলৰ জনপ্ৰিয় ৰেচিপি হয়। ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব, আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। বাই বাই।